নমস্কাৰ, সকলো ভালে আছেনে? আজি মই আৰু মোৰ ছোৱালীজনীয়ে লগ লাগি দুটা ৰেচিপি বনালোঁ। আৰু প্ৰথমতে মোৰ ৰেচিপিটো চাই লওঁ, তাৰপিছত মোৰ মাৰ ৰেচিপিটো দেখাম। তেন্তে আহক। হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ পেনকেক। আৰু চবচে প্ৰথমতে আমি এটা কণী এটা বাতিত এনেকৈ ভাঙি লওঁ। আৰু ইয়াৰ লগত আমি অলপমান চেনি দি দিম। আপোনাৰ জোখমতে দিব দেই। মই চেনি বেছিকৈ খাওঁ যে, সেইটো কাৰণে সৰহকৈ দি দিম চেনি। মানে হ'ব। তাৰপিছত এইখিনি আপোনালোকে ধুনীয়াকৈ ফেটি ল'ব। তেতিয়া মানে পেনকেকটো একদম ধুনীয়া হয়। এতিয়া আমাৰ এইখিনি ধুনীয়াকৈ ফেটি লোৱা হৈছে। ইয়াৰ পিছত আমি ইয়াতে আটা দি লওঁ। অলপ অলপকৈ দিব, যাতে এইখিনি লাম্পছ নহয়। মানে যদি এবাৰতে আপোনালোকে এইটো দি দিয়ে, তেতিয়া মানে পেনকেকটো বহুত লাম্পছ হ'ব আৰু এইটো খাই ভাল নালাগে। এতিয়া আমি ইয়াতে অলপমান গাখীৰ দি দিম, অলপ অলপকৈ। আপুনি এইটো খালী গাখীৰ দি পেলাই বনাব পাৰে, নহ'লে পানী অলপমানো মিক্স কৰি দিব। যদি খালী গাখীৰ দি বনায়, তেতিয়া মানে খাবলৈ বহুত ভাল হয় আৰু ধুনীয়া হয়। ইয়াতে আৰু অলপমান ময়দা দি দিম। এইখিনি এতিয়া মই ধুনীয়াকৈ ফেটি লওঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ গাখীৰ আৰু ময়দা দি পেলাই মিক্স কৰি দিলোঁ। এতিয়া ইয়াতে আমি অলপমান কাৰ্ডামমৰ চিডছ কেইটামান দি দিম। ইয়াৰ বাকলিটো নিদিব দেই, খালি চিডছ কেইটা দিব লাগে। তাৰপিছত এইখিনি অলপমান মিক্স কৰি ল'ম। আৰু ইয়াৰ পিছত আমি অলপমান বেকিং চ'ডা দি দিম। বেছি নিদিব কিন্তু, নহ'লে আকৌ তিতা হয়। মই এবাৰ দিছিলোঁ সৰহকৈ, তেতিয়া মানে অলপ তিতা হৈ গৈছিলে, খাব নালাগে। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইখিনি এতিয়া ইয়াতে আমি 1 পিঞ্চ চল্ট দি দিম। এইখিনি ধুনীয়াকৈ মিক্স কৰিম। তাৰপিছতে আমি ইয়াত তেল অলপমান দি দিম। আপোনাৰ জোখত দি দিব তেল, এচামুচমান। ৰিফাইণ্ড অইল। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি ল'ব। তেল নিদিলে মানে পেনখনত এইটো লাগিও ধৰিব পাৰে, সেইটো কাৰণে মই তেল দিছোঁ। আপোনালোকে তেল নিদিয়াকৈও বনাব
বেটাৰ ৰেডি নে? এতিয়া মোৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আমি পেনখনত অলপমান তেল দি পেলাই গৰম কৰি লওঁ। চ' এতিয়া আমাৰ পেনখন হিট গৰম হৈ গ'ল আৰু ইয়াতে আমি অলপমান তেল দি দিম। আৰু তেলখিনি দিয়াৰ পিছত এনেকৈ অলপমান চাইডে এনেকৈ হেৰি কৰি দিম, পেলাই দিম। আৰু তেলখিনি অলপমান গৰম হ'ব দিম এতিয়া। এতিয়া আমি বেটাৰটো ইয়াতে দি দিম। মই এইটো চাইজে ভাল পাওঁ কাৰণে এইটো চাইজতে কৰিছোঁ, আপুনি বেছিকৈও দি পেলাই ডাঙৰ কৰিব পাৰে। আৰু এইটো এতিয়া এখন ঢাকনিতে ঢাকি দিম 1 মিনিটলৈ। তাৰপিছত আমি এইটো খুলি পেলাই চাম। এতিয়া আমি এইখিনি এনেকৈ দাঙি দিম আৰু ওপৰখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া আমি উলটাই দিম। এয়া চাওক কিমান ধুনীয়া ৰং আহিছে। আৰু সিটো চাইডে আমি অলপমান 30 ছেকেণ্ডমান মানে এনেকৈ থৈ দিম। তাৰপিছত এইটো উলটাই পেলাই থৈ দিম। এতিয়া আমি এইটো উলটাই দিম আৰু বহুত ওপৰ চাইডেও বহুত ধুনীয়া ৰং আহিছে। আৰু এইটো আমি ইয়াতে থৈ পেলাই আৰু এটা বনাম এতিয়া। এনেকৈ আমি গোটেইকেইটা বনাই ল'ম। আৰু ছেকেণ্ড পেনকেকটো বৰ ধুনীয়া হৈছে। আৰু এনেকৈ গোটেইকেইটা পেনকেক বনাই লওঁ, তাৰপিছত আপোনাক দেখুৱাম লাষ্টত। আৰু এতিয়া লাষ্ট পেনকেকটো বাছি আছে বনাবলৈ। তাৰপিছত আপোনাক প্ৰেজেণ্টেশ্যন কৰি পেলাই মই দেখুৱাম। নাও আমাৰ পেনকেকছ আৰ ৰেডি। আৰু এইকেইটা বহুত ধুনীয়া লাগিছে দেখিবলৈ। এতিয়ালৈকে টেষ্ট কৰি চোৱা নাই, তথাপিও দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু মই মাজতে কথা এটা ক'বলৈ পাহৰি গ'লোঁ, এইটো মানে ল' ফ্লেমত বনাব দেই, নহ'লে বেয়া হ'ব। আৰু প্লিজ 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 আপোনালোকে এইটো ৰেচিপিটো ট্ৰাই কৰিব। খাই বহুত ধুনীয়া লাগিছে। আপোনালোকে প্লিজ 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 মই আপোনাক বহুত ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এইটো ৰেচিপি বনাই চাব। এইটো বহুত ধুনীয়া লাগিছে। আৰু মোৰ দেউতাও খাই চালে, দেউতাও কৈছে যে বহুত ধুনীয়া লাগিছে। চ' আপুনি ট্ৰাই কৰিব এইটো। আজি মই এটা মালপোৱা বনাই দেখুৱাম। এই মালপোৱাটোত পিঠাগুড়ি ব্যৱহাৰ কৰিম আৰু লগত কল আৰু গাখীৰ আৰু মিঠৈ। প্ৰথমতে কল আৰু গাখীৰখিনি মই মিক্সিত দি ল'ম। এয়া আমি কলে গাখীৰে মিক্সিত দি ল'লোঁ। এতিয়া আমি এইখিনি পিঠাগুড়িখিনি ঢালি দিম। এতিয়া তাৰ লগত পানী দি দিওঁ। পানী দি মিহলাই লওঁ। মিঠৈখিনি দি দিছোঁ। এতিয়া অলপ বেকিং সোডা দিলোঁ মই। বেকিং সোডাটো দি ভালকৈ মিহলি কৰিম। এতিয়া ভালকৈ বেটাৰটো তৈয়াৰ কৰি লওঁ। এতিয়া আমি তেল দিলোঁ কেৰাহীত। ৰিফাইনৰ লগত অলপ মিঠাতেলো দি দিছোঁ। মিঠাতেল মিহলি কৰি দিছোঁ।
পিঠাটো দি দিছোঁ এতিয়া। এনেকৈ আমি গোটেইকেইটা পিঠা বনাই ল'ম এটা এটাকৈ। এয়া হৈ গ'ল কোমল কোমল মালপোৱা ৰেডি, আৰু কাইলৈ ৰাতিপুৱাৰ চাহৰ যোগাৰ। ৰেচিপিকেইটা চাই কেনেকুৱা পালে আপোনালোকে? মই বনোৱা কলৰ মালপোৱাকেইটা কিন্তু বহুত কোমল হৈছিল। আৰু যদি আপুনি আমাৰ ভিডিঅ'কেইটা চাই ভাল পালে তেন্তে প্লিজ 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 আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব। বাই।